জিৰ' বেলেন্সত একাউণ্ট খুলিলে লাভ কৰিব 2,50,000 টকা। একাউণ্ট থকাসকলে 1 লাখ টকাৰ দুৰ্ঘটনা বীমা লগতে 30,000 টকাৰ সাধাৰণ বীমা লাভ কৰে। আপোনাৰ জনধন একাউণ্ট আছে যদি আপোনালৈ ভাল খবৰ। দৰিদ্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল এই অভিলাষী আঁচনি। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ 7 বছৰ সম্পূৰ্ণ হৈছে। আঁচনিখনৰ অধীনত খোলা একাউণ্টৰ সংখ্যা কেইবছৰমানতেই 3 গুণ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ মাৰ্চলৈ জনধন একাউণ্টৰ সংখ্যা 14.62 কোটিৰ পৰা 43 কোটিলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি দেশবাসীক শুভেচ্ছা দিছে। জনধন আঁচনিৰ ফলত দৰিদ্ৰ লোকসকলে তেওঁলোকৰ বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত যিসকলে একাউণ্ট খোলে তেওঁলোকে সহজলভ্য বীমা, পেঞ্চন আৰু অন্যান্য অৰ্থনৈতিক সুবিধা লাভ কৰে। জনধন একাউণ্ট ধাৰকসকলক তেওঁলোকৰ একাউণ্টত 2.30 লাখ টকাৰ বীমা কভাৰেজ দিয়া হয়। একাউণ্ট ধাৰকসকলে 1 লাখ টকাৰ দুৰ্ঘটনা বীমা লগতে 30,000 টকাৰ সাধাৰণ বীমা লাভ কৰে। যদি দুৰ্ঘটনাত একাউণ্ট ধাৰকৰ মৃত্যু হয় তেন্তে 2 লাখ টকা পৰিশোধ কৰা হয়। এই হিচাপত মুঠ 2.5 লাখ টকা লাভ কৰে। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত একাউণ্ট খুলিবলৈ ৰাজহুৱা খণ্ডৰ বেংকত একাউণ্ট খুলিব লাগিব। কিন্তু যদি কোনোবাই বিচাৰে তেন্তে ব্যক্তিগত বেংকতো এই একাউণ্ট খুলিব পাৰে। যদি তেওঁৰ ছেভিংছ একাউণ্ট আছে ইয়াক জনধন একাউণ্টলৈও পৰিৱৰ্তন কৰিব পাৰি। যদি ভাৰতৰ নাগৰিক আৰু কাৰোবাৰ বয়স 10 বছৰতকৈ অধিক হয় তেন্তে তেওঁ একাউণ্ট খুলিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, এক্সপ্ল'ৰ আছাম।